কেনে আছে আপোনালোক? আজি মোৰ এইটো ছেকেণ্ড ভ্লগ হয় আৰু এতিয়া বাজিছে 1টালৈ 10 মিনিট আছে। মই এতিয়াৰ পৰাহে ভ্লগছটো আৰম্ভ কৰিছোঁ। আজি মই গোলাঘাটলৈ যাম। গোলাঘাটত এনে অকণমান বজাৰ আছে আৰু ল'ৰাটোক অকণমান পাৰ্কলৈ নিম বুলি ভাবিছোঁ। ল'ৰাটো শুলে, এইটো শুই আছে সি, আৰু ময়ো ওলাই মেলি লওঁ। এইটোৰ ওপৰতহে আছোঁ আৰু ঘৰত আছোঁ যেতিয়া। বলক ওলাই আকৌ লগ পাই আছোঁ। এয়া মই ওলাই মেলি কমপ্লিট হ'লোঁ। সেয়া নাৰিকল অলপ কাটিছোঁ, এনেই খাবলৈ আনিছা হয়, কাটিব নাজানো ভালকৈ, এনেই চেষ্টাটো কৰিছোঁ। এৰিয়ে এনেই আকৌ কেনেবাকৈ এডোখৰ এৰিলে এৰিলে পাই এইডোখৰ পাৰিছোঁ কাটিব। মা কাটিলে, কাটিলেহে। এডোখৰ যেনে এৰুৱাই আনিছোঁ কাটি মেলি, আৰু মোনে খাম বুলি কৈছিলে। মুন লোৱা, কাটি মেলি তোমালৈ মই লৈ আনিছোঁ। এইটো এইজনী আমাৰ খুৰাৰ ছোৱালী। পিনে হা, নমস্কাৰ কৰিবা দেই। নমস্কাৰ। তোমাৰ নামটো কৈ দিয়া। My name is Araitha Sangmai. তুমি দেখিলে ইমান কিউট ন? আৰাধ্যা আমাৰ দেখিলে বহুত কিউট হয়নে? আৰু মোৰ ভাগৰ চেনেলটো চাবলৈ কৈ দিয়া। চিমি বা ভাগৰ চেনেলটো চাব আৰু কি কৰিব? আৰু ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আমাৰ ধুনীয়াও বৰ ধুনীয়াকৈ ভিডিঅ' বনাব পাৰে নহয় ন? তুমি বনাবা নি মোৰটো তেতিয়া? নবনাও। কিয়? এনেই বনোৱা না। বনাও। নবনাই, তাই লাজ কৰিছে। হ'ব আৰু নবনাই যেতিয়া, হয়নে? যাবলৈ ওলালোঁ, জোতা চোতা পিন্ধি যাওঁ। এয়া ল'ৰাটোক লৈ লৈছে মাহীয়েকে। এইযোৰ জোতাযোৰ থাকিয়ে গৈছে। ৰ'বা, ল'ৰাটোৰ ভাগৰ জোতাযোৰে থাকি গৈছে। যাওঁ দেই বাৰু, ল'লোঁ। যা দেই। পানী বটল ডান। গৰম পানী বটলটো ল'লা নহয় ন? গৰম পানী বটলটো এয়া আমাৰ মহাজনে চলাইছে। যা দেই, যাওঁ দেই। কৃষ্ণ, চিটবেল মাৰিলা? Safety first. চলো আপ হাম চলে। এইটো ল'ৰাটো শুই আছে, মাহীয়েকে লৈ আছে। এয়া আমাৰ গাঁওখন হয়, বিন আছে। এইখন আমাৰ দোকান। এইখন এতিয়া এডোখৰতে বস্তু নমাব লাগিব। এয়া পেহা ৰখি আছে, বস্তু নমাব লাগিব। ল'ৰাটো উঠিলে? আমাৰ দেহা মানুহ উঠিলে। উঠি লগালগ দৰজাহে খুলিছে যে কিয়? হ'ল নেকি? বাহিৰত যাবলৈ মন নে কি তোমাৰ? উঠি
উঠিলা এইটো কোন এইটো কোন কি ডুব পালা আজি ল'ৰাটোৱে ডুব পালে বহুত বেয়াকে এইটো হৈছে ধুদৰ আলি ধুতসকলে বনোৱা হয় এইটো ধুদৰ আলিটো হয় দ্য ফ্লাটিং টু গোলাঘাট এয়া চাওক ৰাস্তা দেখিছে কিমান বেয়া ৰাস্তাটো ভালকে নবনাই কি হ'ব আহিছে চৰকাৰ গৈছে চৰকাৰ কিন্তু জনসাধাৰণে একো উন্নতি হোৱা নাই ইয়াত দেখিছেনে কিমান ডাঙৰ ডাঙৰ গাঁত কি ল'ৰাটো নামি যাব লাগে গাড়ী পৰা বাপেক নমা দেখি কি হ'ল উঠা No, no, no. Hey. এতিয়া আমি গৈ আছো জিমখানা ৰিজৰ্ট হয় নামটো ভুল ৰাস্তাত আহিলা নেকি সোধাচোন কাৰোবাক কেনেকে যাবা এতিয়া ৰাস্তাতে হেৰি কৰি থৈছে ৰাস্তা আমাৰ ভুল হৈ গ'ল এতিয়া আমি আকৌ বেলেগ এটা ৰাস্তা দি যাব লৈছো আহিও তুমি ভুল কৰি দিছা নে কৰিছিলে মোবাইলটো হা বহুত দিন আহা যে প্ৰথম বাৰীটো গলি বুলি আহিছিলো গলিকেইটা দেখিবলৈ একেই ৰ মোৰ আকৌ এটা কথা মই যিমান হাজাৰ বাঢ়ি থাকিলেও ৰাস্তা চিনি নাপাওঁ সেইটো মোৰ চবতকৈ ভাল আৰু ভাল গুণ মোৰ সেইটো মই আহিছিলোঁ ময়ো পাহৰিলোঁ আমাৰ প্ৰথম দিনাখন যেতিয়া আহিছিলোঁ সেইদিনাখনো আমাৰ গোটেই লতি ঘটি তুমি তেতিয়া 1 বছৰ আছিলা ইমান অকণমানি গলি এটাৰ কাৰণে আমি জিমখানা পাই গ'লোহি আমি জিমখানা পাই গ'লোহি না এইটো জিমখানা গোলাঘাট জিমখানা পাই গ'লোহি ঘৰটো মজা লাগিছে এইটো দেখিছে আমাৰ মজা লাগিছে ঘৰটো পাই গ'লো সেইটো তুমি এবছৰ থাকোঁতে আহিছিলা মোৰ বাৰ্থডেত আহিছিলা তুমি তেতিয়া 1 বছৰ আছিলা এই আছো কি ধুনীয়া দেখিলা ধুন ব'লা চা আৰু দিয়া মোৰ নাম পাই গ'লোহি নামিবানে আমাৰ দাদা নমাত ভাল আগতে পৰিবা চাবা চব এইয়া ধুন ধুন কোন হৈ গৈছে লেতেৰা লাগি আছে তাত শুন এতিয়া ল'ৰাটোক খুৱাই লৈছোঁ মই তাৰ খানা সদায় ঘৰৰ পৰা লৈয়ে যাওঁ
সেইটো কাৰণে তাতে বাহিৰত বহি তাক খুৱাই ল'লোঁ প্ৰথম, তাৰপিছতে আমাৰ কথা চিন্তা কৰিম। খাওঁতে সদায় তাৰ নটংকি চলে, সেইটো কাৰণে তাক মোবাইলটো দেখুৱাই খুৱাওঁ আৰু যাতে সি খানাটো খাওক। চাব দে মনতো তোমাৰ সাহতে বুলি ক'ম, সেই দৌৰি আহিব। তোমাৰ সাহতে যে মই বিলীন হম, তুমি জানানে নাজানা। গুগুনিটো তুমি হৈ তালহে যাব লাগে, তুমি এডোখৰতে আছা যে, ইমান ধুনীয়া আছে তাত বননি, শিলগুটিখিনিৰ ওচৰত আছা। হে তুমি শিলগুটিখিনিৰ ওচৰত আছা যে। বেলেগ আৰু দেই ল'ৰা, বেলেগ জ্বলিছে ন। এতিয়া খাই বৈ পেট পূজা কৰি যাবলৈ ওলালোঁ আৰু। বাপেকে পজ দিছে গৈ পিনি ফটো মাৰিবলৈ, মই ভিডিঅ' কৰি আছোঁ, গম পোৱা নাই। লগতে যেনিবা ফটো দুকপি মানুহ মাৰি দিলোঁ আৰু, কিন্তু পুতেক কোলাত থাকিলেহে, এতিয়া ল মাৰিব কোলাৰ পৰা। এয়া নামিব হ'লেই নহয় তাৰ, ল মাৰিব এতিয়া সি কোলাৰ পৰা। লাহে 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 লাহে, অথনি পৰিছিলা নহয়। এইপিনে আহা, এইপিনে। পুতেকৰ লগত বাপেকো দৌৰিব লগাত পৰিছে, উপায় নাই। ব'লা আমাৰ যাব হ'ল, গাড়ীত থাকে ব'লা। নাই একেবাৰে উঠালাহি নহয় গাড়ীত আহি, ব'লা। এই চি চি আহা আহা আহা। এতিয়া বজাৰলৈ বুলি আহিলোঁ। বজাৰ কেইটামান কৰিবলৈ আছিলে, কেৰাহী এটা, পিঠা বনাবলৈ টেয়া এখন ল'ব লগা আছিলে, সেইকাৰণে বজাৰৰ ভিতৰলৈ সোমাই আহিলোঁ। ল'ৰাটোকে আৰু মাহীয়েককে থৈ আহিছোঁ গাড়ীৰ ভিতৰতে, ইমান নবা কৰোণা কালত লগতে ঠাণ্ডা, সেইকাৰণে সিহঁতৰ গাড়ীৰ ভিতৰতে থৈ আহিছোঁ। আমি বোলো পুতুককৈ বজাৰটো কৰি যাওঁ, বস্তু চাই আছোঁ। আপোনাক পকাব লাগিব, তেতিয়াহে পকাম কেনেকে। কচু কচু দিব, গৰু গোবৰ দিব, নেমু টেঙা দুটামান বা এটা কাটি দিব, অকণমান তেতেলী দিব, পানী অকণমান দিব, বইল কৰি দিব ইয়াক দুবাৰমান। বুজি পালে। বাকীখিনি ৰাখি পিনে পেলাই দিব, ভিতৰখিনিত আপুনি পাথৰ মাৰিব, পাথৰ মাৰিলে মিহি হ'বতো। মানুহজনে আমাক কেনেকৈ এইখন পকাব লাগিব ক'লে,
আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ঘৰ আহি পাই আৰু ভিডিঅ' কৰাৰ শক্তি নহ'ল, সেইকাৰণে এনেকৈ শেষ কৰিলোঁ। থেংক ইউ।